আমি বহুখিনি আলোচনা বিলোচনা কৰি ফেলে সেই জাতিটোক ST কৰা হওক আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ দেৱে যেতিয়া আজিৰ পৰা 2 বছৰ আগত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ সেই BTC এলেকাৰ BTCৰ যে হেডকোৱাৰ্টাৰ কোকৰাঝাৰত আহিছিল তেখেতৰ আগতে মানে কৈছিলে যে আমাৰ 6টা জনগোষ্ঠীক মানে ST কৰিব লাগে সেইটো কোৱা হৈছিল তো এতিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বৰ্তমান থকা 14টা জনগোষ্ঠী যে ST হৈ আছে তেওঁলোকৰ কোনো খেতি নোহোৱাকৈ আমাৰ 6 জনগোষ্ঠীক ST কৰিব লাগে এইখিনি আমি প্ৰপোজাল আমি কৰিছোঁ যাতে বৰ্তমান থকা 14টা জনগোষ্ঠীও STৰ যিখিনি মৰ্যাদা পাই আছে এইখিনি কোনো কালে যাতে হানি বিঘ্নিতি নহয় খেতি নহয় তো এইটোৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে এই 6 জনগোষ্ঠীক মানে ST কৰিব লাগে এইখিনি আমি প্ৰপোজাল হিচাপে পঠাই দিয়া হৈছে।